নমস্কাৰ মোৰ ইউটিউব চেনেল আনি টিভি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ কিটচেনলৈ লৈ আহিছোঁ এটা শুকান মাছৰ চাটনি। এইখিনি শুকান মাছ মই ভালকৈ গৰম পানীত ধুই লৈছোঁ আৰু এয়া এটা বিলাহী আৰু পিঁয়াজ ধনিয়া আদা ৰচুন ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এতিয়া ব'লকচোন চাওঁ মই এইটো ৰেচিপি কেনেকৈ বনাওঁ। এয়া মই কেৰাহীত অকণমান তেল দি লৈছোঁ, গৰম হ'বলৈ এৰি দিছোঁ। এয়া মোৰ এতিয়া কেৰাহীত তেল গৰম হৈ গৈছে। গৰম হৈ যোৱাৰ পিছত মই ফাৰ্ষ্টে ইয়াত কি দিম, মাছকেইটা দি দিছোঁ। মাছকেইটা অকণমান ফ্ৰাই কৰি লৈছোঁ। সেয়া চাওক আপোনালোকে। মাছকেইটা ফ্ৰাই হৈ গৈছে। লগতে মই এতিয়া গোটেইখিনি একেলগে ভাজি দিম। যিখিনি ৰেডি কৰি থৈছিলোঁ সেইখিনি মই একেলগে এতিয়া কেৰাহীত দি দিছোঁ আৰু মই এতিয়া এইখিনি একেলগে ভাজি ল'ম। আপোনালোকে ভাবিছে চাগে চাটনিনো এনেকৈ ভাজি বনায়নে, কিন্তু শুকান মাছৰ চাটনিটো চেণ্টটো যাবৰ কাৰণে এনেকৈ বনালে চেণ্টটো যায়গৈ আৰু খাবলৈও বৰ টেষ্ট হয়। আপোনালোকেও ট্ৰাই কৰিবচোন। এয়া চাওক। এতিয়া মই অকণমান নিমখ সোৱাদ অনুযায়ী দি দিছোঁ। লগতে মই ইয়াত হালধি অকণমান দি দিছোঁ। এয়া চাওক। এতিয়া মই আকৌ পুনৰ ভাজিবলৈ লৈছোঁ। এই চাটনিটো মোৰ দুলীয়াজানৰ আলহী আহিছিলে, দাদা এজন। তেওঁ খাই বহুত ভাল পাইছিলে। তেওঁ মোক কৈছিলে ভিডিঅ' এটা বনাবলৈ। দাদা আপোনাৰ কাৰণে বনাইছোঁ, চাব, ট্ৰাই কৰিব, বনাই খাই ভাল পালে মোক জনাব। মই অকণমান ৰঙৰ গুড়া দি দিছোঁ কালাৰটো ভাল হ'বৰ কাৰণে। এয়া চাওক, মই আকৌ ভাজিছোঁ। এয়া ধুনীয়াকৈ অকণমান ভাজ খাই গৈছে, দেখিছেনে? এতিয়া মোৰ এইখিনি প্ৰায় ৰেডি হৈ গৈছে। 10-15 মিনিটমান ভজাৰ পিছত মই এনেকৈ গেছটো অফ কৰি ৰাখি দিছোঁ এইখিনি ঠাণ্ডা হ'বলৈ। অলৰেডি ঠাণ্ডা হৈ গৈছে আৰু এতিয়া মই এইখিনি গোটেইখিনি মিক্সিত দি চাটনি বনাই লওঁ। এয়া চাওঁ, মই মিক্সিত এয়া ৰেডি কৰি লৈছোঁ। ঠাণ্ডা হৈ গ'ল অলৰেডি। এয়া আপোনালোকে মোৰ চাটনি ৰেডি হৈ গৈছে। এয়া চাওক, এটা বাউলত মই ধুনীয়াকৈ চাটনিখিনি উলিয়াই লৈছোঁ। গৰম গৰম ভাতৰ লগত খাবলৈ বহুত ভাল হয় আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি খাই চাব। একেবাৰে চেণ্টটো নোহোৱা হৈ যায়, খাবলৈও বহুত সোৱাদ হয়। এয়া চাওক, ভাল লাগিছেনে বাৰু? কালাৰটো ধুনীয়া হৈ আহিলে। এয়া মোৰ চাটনি ৰেডি হৈ গৈছে। এতিয়া মই ধুনীয়াকৈ ভাতৰ লগত খাবৰ কাৰণে ৰেডি হৈ গৈছে। থেংক ইউ।